মই তোমাক বহুত ভাল পাওঁ জানা, কিন্তু কেতিয়াও তোমাক ক'বই নোৱাৰিলো যে মই তোমাক কিমান ভাল পাওঁ। যদি তোমাক বুজাব পাৰিলো হয় যে মই তোমাক কিমান ভাল পাওঁ, তেনেহ'লে আজি কিজানি তুমি মোৰ পৰা ইমান আঁতৰত নাথাকিলা হয়। কি কৰিম কোৱা? মই ভাবিছিলো তুমি এদিন বুজি পাবা মোৰ ভাল পোৱা। যিদিনাখন বুজি পাবা, সেইদিনাখন তুমি নিজে আহি মোক ক'বা। মই নাজানিছিলো সেই দিনটো কেতিয়াও নাহে বুলি। মই যদি আজি তোমাৰ কাষত থাকিলো হয়, তেনেহ'লে দেখুৱাব পাৰিলো হয় যে মোৰ মনত তোমাৰ বাবে কিমান ভাল পোৱা আছে, কিন্তু ভগৱান তোমাক মোৰ কাষত অনাৰ আগতে মোৰ পৰা আঁতৰাই লৈ গ'ল। মই এইটো নকওঁ যে তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম, জীয়াই থাকিব পাৰিম, কিন্তু যিমান দিন জীয়াই থাকিম বহুত কষ্টত জীয়াই থাকিম। মই যদি আগতে জানিলো হয় যে তোমাক মই কেতিয়াও নাপাওঁ, তেনেহ'লে কেতিয়াও তোমাক লৈ সপোন নেদেখিলো হয়। সপোন যেতিয়া ভাঙি যায় বহুত কষ্ট হয়। নিজৰ জীৱনটোক লৈ বহুত সপোন দেখিছিলো, কিন্তু এটাৰ পিছত এটা সপোন কেৱল ভাঙি গ'ল, দিঠকত আৰু পৰিণত নহ'ল।